तो ये अरे कोई नहीं, इसे मैं ही धो करके सुखा दूंगा। सो काइंड ऑफ यू। नहीं भाई साहब, आपकी वॉशिंग मशीन का शोर हमसे झेला नहीं जाता है। कहाँ शोर करती है? ये मिल गया डेमो। नहीं का खर्चा फ्लिपकार्ट बिग बिलियन डेज अप टू 60% ऑफ ऑन वॉशिंग मशीन। अभी ले डालता हूँ। वॉशिंग मशीन है नहीं, कंजूसी पहले ही धुल गई। अब पूरा इंडिया करेगा फ्लिप अप टू 80% ऑफ ऑन होम अप्लायंसेस। फ्लिपकार्ट बिग बिलियन डेज। গোৱালপাৰা চহৰত নতুনকৈ নিৰ্মাণ হৈ আছে লক্ষ্মী বাজাৰ শ্বপিং মল। গোৱালপাৰা চহৰত ইতিমধ্যে তিনিটাকৈ শ্বপিং মল আছে, ক্ৰমে বিশাল মাৰ্কেট, ষ্টাইল বাজাৰ আৰু ডব্লিউ মাৰ্ট। গোৱালপাৰা চহৰত তিনিটাকৈ শ্বপিং মল থকাৰ পিছতো মইলাপথাৰ বজাৰত নতুনকৈ নিৰ্মাণ হৈ আছে লক্ষ্মী বজাৰ নামৰ শ্বপিং মল। এইবাৰ আহিছোঁ আচল কথালৈ। লক্ষ্মী বজাৰ নামৰ শ্বপিং মল ব্যৱসায় প্ৰতিষ্ঠানটোৰ মালিক কোন আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে? লক্ষ্মী বজাৰ মালিকৰ নাম মুস্তাফিজুৰ ৰহমান। এইগৰাকী যুৱকৰ নাম মুস্তাফিজুৰ ৰহমান। লক্ষ্মী বজাৰ শ্বপিং মলৰ স্বত্বাধিকাৰী। ৰ'ব, আগতে কোন এই মুস্তাফিজুৰ, এওঁৰ ইনকাম চ'ৰ্চ কি, সকলো বিষয়ে সামৰি আমি প্ৰস্তুত কৰা এটা প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। মুস্তাফিজুৰ ৰহমান বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ। ভাইটি মিউজিক কোম্পানী নামৰ ইউটিউব চেনেলটোত আছে কেইবা মিলিয়ন ছাবস্ক্ৰাইবাৰ। গুগলৰ পৰা পাইছে নিজৰ বাবে দেহৰক্ষী। গোৱালপাৰা চহৰৰ সফল ব্যৱসায় আৰু সৰ্বৰাহী এইগৰাকী মুস্তাফিজুৰ ৰহমানে দেখাত তেনেই সাধাৰণ যুৱক, কিন্তু সাধাৰণ যেন লগা যুৱকগৰাকীৰ মাহিলী আয় আপুনি ভবাতকৈও বহু বেছি। এটা সময়ৰ অতি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱক আজি আন 10গৰাকী যুৱকৰ উদাহৰণ হৈ পৰিছে। প্ৰবল ইচ্ছা শক্তিৰ ওচৰত দৰিদ্ৰতাও যে সেও মানে তাৰেই উদাহৰণ হৈছে এইগৰাকী যুৱক মুস্তাফিজুৰ ৰহমান। সাধাৰণ কাঠমিস্ত্ৰীৰ ল'ৰা আজি গোৱালপাৰা চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়। মাথো কেইটামান বছৰৰ ব্যৱধানত আজি সাধাৰণ পৰিয়ালৰ ল'ৰা আজি গোৱালপাৰা চহৰৰ সফল ব্যৱসায়। খুব কম সময়ৰ ভিতৰতে মুকলি কৰা হ'ব এই শ্বপিং মলটো। আন শ্বপিং মলৰ তুলনাত এই মলত যিকোনো সামগ্ৰীৰ দাম কম হ'ব আৰু প্ৰতিটো সামগ্ৰী ব্ৰেণ্ডেড হ'ব বুলি জানিব পৰা গৈছে। নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ বাবে নিত্য প্ৰয়োজনীয় সামগ্ৰী আন্তৰ্জাতিক গুণসম্পন্ন হ'ব বুলি জানিবলৈ দিয়ে লক্ষ্মী বজাৰৰ স্বত্বাধিকাৰী মুস্তাফিজুৰ ৰহমানে। আপোনালোকে চাই